Welcome to Gyan Creation. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মাজলৈ মই লৈ আহিছোঁ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। এই কবিতাটো মই লৈছোঁ পঞ্চমমান শ্ৰেণীৰ প্ৰথম লেচনটো, অৰ্থাৎ প্ৰথম কবিতাটো। ৱাল আমি সকলোৱে জানো, ৱাল মানে কি? গোটেই। থিংছ মানে বস্তু, ব্ৰাইট উজ্জ্বল, এণ্ড বিউটিফুল ধুনীয়া। ধুনীয়া সকলো বস্তু কি? ধুনীয়া আৰু উজ্জ্বল। ৱাল ক্ৰেচাৰ্ছ, ক্ৰেচাৰ্ছ মানে কি? সকলো জীৱ, সকলো জীৱ, গ্ৰেট মহান, এণ্ড স্মল আৰু সৰু। স্মল মানে কি? সৰু। গ্ৰেট মানে মহান। ৱাল থিংছ সকলো বস্তু, ৱাইজ, ৱাইজ মানে কি? জ্ঞানী, এণ্ড ৱাণ্ডাৰফুল, ৱাণ্ডাৰফুল মানে জাকত জিলিকা। সকলো বস্তু কি? জ্ঞানী আৰু কি? জাকত জিলিকা। দ্য লৰ্ড গড মেড দেম অল, অৰ্থাৎ গড মানে কি হৈছে? ভগৱান। মেড মানে বনাইছে, দেম অল সকলো কি কৰিছে? ভগৱানে বনাইছে। ইজ লিটল ফ্লাৱাৰ ডেট অপেন, ইজ মানে কি? প্ৰতিটো, হয়নে? লিটল সৰু, ফ্লাৱাৰ মানে প্ৰতিটো সৰু সৰু ফুল কি হয়? ফুলি থাকে। আমি যাওঁ, অৰ্থাৎ গাৰ্ডেনত যাওঁ, ফুলবোৰ কি থাকে? ফুলা দেখা যায় ন? ফুলি আছে, তেতিয়া কি কৰে? ভাল লাগে। ইজ লিটল বাৰ্ড, লিটল মানে কি? সৰু, বাৰ্ড, বাৰ্ড মানে কি? চৰাই। ডেট ছিংছ, ছিং মানে কি? গান গায়। যেনেদৰে প্ৰতিটো চৰাই কি কৰে? গান গায়। হি মেড দেয়াৰ, সি বুলি কাক কোৱা হৈছে? ভগৱানে কি কৰিছে? দেয়াৰ, হি মেড বনাইছে, দেয়াৰ সিহঁতক, গ্ল'য়িং অৰ্থাৎ কি? উজ্জ্বল, কালাৰ্ছ, কালাৰ্ছ মানে ৰংবোৰ, মানে কি কৰিছে? প্ৰতিটো বস্তুৰে কি কৰিছে? ভগৱানে সুন্দৰ সুন্দৰ ৰং দিছে। আমি যিবোৰ পৃথিৱীত যিমানেই বস্তু দেখা পাওঁ ন, সকলো বস্তু কি? উজ্জ্বল উজ্জ্বল ৰং দিয়া। বস্তুৰ বেলেগ বেলেগ ৰং, কোনো বস্তুৰ লগত কোনো বস্তুৰ ৰং নিমিলে। মেড দেয়াৰ টাইনি উইংছ, অৰ্থাৎ কি কৰিছে? তেওঁ এইবোৰক কি দিছে? ক্ষুদ্ৰ ক্ষুদ্ৰ কি দিছে? ডেউকা দিছে। টাইনি মানে ক্ষুদ্ৰ ক্ষুদ্ৰ, উইংছ মানে ডেউকা। চোৱাচোন কি সুন্দৰ কবিতা। মানে এই কবিতাৰ জৰিয়তে কবিয়ে বুজাব কি খুজিছে? যে এইটোৱে বুজাব খুজিছে যে পৃথিৱীত যি বস্তু আছে সকলো বস্তু কি? ধুনীয়া ন?